তো পুনৰবাৰ আপোনালোকক মোৰ চেনেল উপাসনা ব্লগলৈ স্বাগতম জনাইছোঁ আজি ব্লগটো ইমান এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ যিহেতু দেৰি হৈয়ে যায় তাৰমানে এতিয়া টিউশ্যন আছে টিউশ্যনলৈ যাওঁ কথাটো কি হৈছে ডে টু ডে লাইফত যিখিনি কৰি থাকোঁ মাজতে অলপ ব্ৰেক পাইছিলোঁ বাট এতিয়া আকৌ ষ্টাৰ্ট হৈ গ'ল তো আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ টিউশ্যনলৈ তো শেষলৈকে থাকক ব্লগটোত वो का पढ़ाई ख़त्म हो गया ना अभी दुगू हमें क्या दिखाएंगे डांस करके दिखाएंगे खुद गाते हुए ओके स्टार्ट साउंड नहीं आ रहा है दुगू अच्छे से गाओ हो गया हाँ वेरी गुड ক্লাছ কৰি হৈ গ'ল এতিয়া ভণ্টিক লৈ যাওঁ ফুচকা খুৱাবলৈ যিহেতু তাই খাম খাম কৈ আছিলে এক্সাম খতম হ'ব তো তালৈ যাওঁ বতৰটো আকৌ বেয়া কৰি আহিছে বৰষুণ দিব নিচিনা লাগিছে পঞ্চী আহিছে নেকি সেয়া আহিছে ভণ্টি Let me say what I know. Listen close. Huh, 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 huh. Listen close. What I know, see I'm going on a dream. কিমান হ'ল 28 কি দিন পঞ্চী এইটা ময়ো পিন্ধি আনিছোঁ ৰাইজে বিহু বজা ভালকৈ কৰিছে আহিছিলোঁ এয়া টাউনলৈ খালি বৰষুণ ইমানেই বেছি দিছে ৰৈ দিছোঁ এতিয়া অকণমান চাৰিওফালে গোটেই বৰষুণ আৰু এইকেইদিন পূৰা ৰেগুলাৰ বেচিছত দিছে বৰষুণ ইয়াত বুজো উঠি থাকে ন কোচত এনেকৈ ফ্ৰেণ্ডলি বুজো আমাৰটো এনেকৈ নোৱাৰে আমাৰো এতিয়ালৈ এনেকৈ আপুনি চবটামান ইংলিছখন ল'ব লাগিলে বুজো তো মালে এটা মই কাপোৰ অৰ্ডাৰ দিছিলোঁ এতিয়া সেইটো আহিলে কেনেকুৱা লাগে নাজানো আনবক্সিং কৰোঁ অলৰেডি বহুতখিনি আনবক্সিং কৰিলোঁ
তো দামটো বেছি নহয়, কিন্তু আপোনাৰ 1999 হয় এইটো। মোৰ বস্তুটো কেলৈ ভাল লাগিলে, মাল্টি কালাৰ হয় ফাৰ্ষ্ট থিং, এণ্ড যিটো মই তাত ৰিভিউটো চাইছিলোঁ সেইটো বহুত বেছি ভাল আছিলে। কাপোৰটো মানে দেখিবলৈ তাততো বহুত ধুনীয়া আছিলে, এতিয়াও দেখাত মই একো বেয়া দেখা নাই, কিন্তু চাওঁ কি হয়, কি দিছিলোঁ খুলি দিলে আপোনালোকে দেখিবই। আজিকালি ভয় লাগে, তাৰমানে ৰিটাৰ্ণটো লয় বাৰু, ৰিটাৰ্ণ নোলোৱাকৈ নাথাকে, কিন্তু এটলিষ্ট এইকেইটা বস্তু থাকিলে মানে ঘূৰাই মেলি দিবলৈ বা ৰিটাৰ্ণ কৰিবলৈ ভাল হয়। সেইটো কাৰণে মই এইকেইটা বস্তু ভালকৈ ৰাখোঁ, বাকীকেইটা নাৰাখিলোঁ। ভালেই হ'ব লাগে জানো, মায়েও গম নাপায় যিহেতু মা নাই ঘৰত। মই সেইটো টাইমতে মানে এইটো টাইমত মা এনেও এফালে যোৱা কথা আছিলে, আৰু পূৰা প্ৰপাৰ টাইমত আহি পাই গৈছেহি। আৰু মায়ে ভাগ্য ভাল দেখা নাই, আহি পেলাই দেখিব। সেইটো ভাবি দেখিছোঁ। That's it. এইটো হ'ব যিহেতু এতিয়া ছামাৰ ছিজন আহিছে, তো এইটো বস্তু মাৰ কাৰণে ভাল হ'ব তাৰমানে। কিন্তু অলপ চাইজটো খেলি মেলি অহা নিচিনা লাগিছে। চাইজটো মাৰ ইমান ডাঙৰ চাইজ নহয়, এইটো মই পিন্ধিলেহে হ'ব ইমান ডাঙৰ। দিছিলোঁ মাক লাগে মিডিয়াম চাইজৰ, কিন্তু কিছুমান এনেকুৱা থাকে যে কিছুমানত মিডিয়াম চাইজটো বহুত ডাঙৰ হৈ যায়, কিছুমানত সৰু হৈ যায়। সেইটো তেনেকুৱাই হ'ল, নাজানো কি হয়। দেখিবলৈতো বহুত ধুনীয়া, আপোনালোকক মই মানে জাষ্ট হেৰি টাইপৰ হয়। ভেকেশ্যন চেকেশ্যনত ক'ৰবাত যাবলৈ হ'লে কেতিয়াবা মানে কি হয়, সঁচা কথাটো ক'বলৈ গ'লে চাদৰ মেখেলা পিন্ধি যাবলৈ অলপমান প্ৰব্লেম হয়। এটলিষ্ট ভেকেশ্যনত গ'লে অকণমান নিজৰ মৰ্জিৰে মানে থাকিবলৈ পালে ভাল হয়। ক'ৰবাত যাব লগা মিলিব লগা থাকিলেও চাদৰ মেখেলাবোৰ অকণমান চম্ভালিবলৈ দিগদাৰ হয়। সেইটো কাৰণে মায়েতো প্ৰায় চেলৱাৰে পিন্ধে, কিন্তু চেলৱাৰ পিন্ধিলেও মানে মই জাষ্ট এইটো নিউকৈ ট্ৰাই কৰিবলৈ দিছিলোঁ। কিন্তু এনেকুৱা লাগিছে মায়ে দেখি পেলাই ভাল নাপাব। এনেই কাপোৰটো কেনেকুৱা স্মুথ হয়, বহুত ভাল হয়, পিন্ধিলেও ভাল লাগিব মাৰ। কিন্তু ইমানেই ডাঙৰ আহিছে, তো মোৰলৈহে হ'ব চাগে, আই ডণ্ট ন'। ভাল পালেই হয় মায়ে, বিহু গিফ্ট বুলি মাক দিছিলোঁ, কিন্তু কি হ'ল চব। সেইটো বহুত ধুনীয়া আছিলে, সৰু পিংক টাইপৰো আছিলে, ইমান ধুনীয়া আছিলে। আই থিংক এইটো ভালেই হ'ব মাক দিম পিন্ধিবলৈ। এইপিনে চাগে অলপমান ফিটিং ফাটাং কৰাব লাগিব। মোৰহে ভাল, মোৰ ফিটিং কৰিবলৈ দৰকাৰ নাই, পৰা চাইজত দি দিওঁ। চাইজত কৈছে ওৱান থিং, মাস্ক এখনো আছে লগত, এতিয়াহে দেখিছোঁ এইখন যদি এনেই আহিলেহেঁতেন মায়ে মোক সেই লকডাউন টাইমৰ পৰা এতিয়ালৈকে নোধোৱাকৈ একো বস্তু নতুনকৈ আনিলেও নিপিন্ধিবি, অলৱেজ ৰ'দত দিবি, ধুবি, তাৰপাছত ইউজ কৰিবি। মানে মা নাই ট্ৰাই কৰিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। বস্তুটো মই ইমান ভালকৈ মানে কেপচাৰ কৰিব কাৰণে ঘৰত যিটো কোনো নাই, ধৰি দিবলৈ মোৰ ট্ৰাইপডডালো নাই, সেইটো কাৰণে এনেকৈয়ে দেখাইছোঁ। বস্তুটো এনেকুৱা লংটো বহুতেই দীঘল, আপোনালোকে এইটো গ্ৰাউণ্ড টাইপতো মানে ইউজ কৰিব পাৰিব যিসকল আছে। আৰু মইতো মোৰ মাক যিমান পাৰোঁ অলৱেজ নিউ বস্তু ট্ৰাই কৰাবলৈ বিচাৰি থাকোঁ। মায়ে পিন্ধিও বাৰু, মায়ে কোনো আপত্তিজনক কোনো কথা নাই, যিহেতু মায়ে চেলৱাৰে পিন্ধি থাকে আৰু এনেকুৱা গ্ৰাউণ্ড পিন্ধে। কিন্তু এইটো মই দিছিলোঁ ইমান ভাল পাব বুলি, যিহেতু চামাৰ আহি আছে, এণ্ট্ৰি কৰিলে বুলিয়ে ক'ব পাৰি, যিহেতু ৰ'দ দিয়া মাত্ৰকে চেচ হৈ যাব, সেইকাৰণে দিছিলোঁ। খুব কমফৰ্টেবল হয়, কাপোৰটো বহুত স্মুথ হয়, পিন্ধিলেই হয়। আপোনালোকক কেনেকুৱা লাগিলে আপোনালোকে জনাব। এইটো ডিজাইন এইটো ফাৰ্ষ্টত আৰু পিছফালেটো এনেকুৱা, তো আই থিংক ভালেই হয়। তো কেনেকুৱা লাগিলে জনাব কমেণ্টত, অ'কে।